হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কল্পজ্যোতিষ ব্লগ। তো আজি আপোনালোকক মোৰ পঞ্চম পাৰ্টটো দেখুৱাবলৈ গৈ আছোঁ ভূটান ট্ৰিপৰ। তো আপোনালোকে চাই থাকক। আৰু এয়া আমি ৰাতিপুৱাই আপোনালোকে চাব পাৰিছে, এয়া অলপমান মৰ্ণিং ৱাক কৰি আছোঁ। ৰাতিপুৱাই উঠি ক'তনো যাম, তো এয়া সেইকাৰণে আমি ষ্টুডেণ্টবোৰক লৈ ল'ৰা ষ্টুডেণ্ট কেইজনক লৈ আৰু আমাৰ এজন বিকাশ ছাৰ তেওঁক লৈ আমি 5জন মানে এনেকুৱা কৰি ফুৰিবলৈ আহিছোঁ। আৰু আপোনালোকে এয়া চাবলৈ পাৰিছে, আমি ৰাতিপুৱাই মানে হোটেলৰ পৰা খাই বৈ ওলাই কিনে আমি আহিলোঁ এই ঠাইখনত। এই ঠাইখনৰ নাম আপোনালোকক মই কৈ আছোঁ। এই ঠাইখনৰ নাম হ'ল দাজং খাক এডমিনিষ্ট্ৰেশ্যন চামৰূপ জংঘাৰৰ। আৰু এই গেটখনৰ আগফালে আমি থিয় হৈ আছোঁ চবে মিলি ষ্টুডেণ্টবোৰে। আমাক মানে পাৰ্মিশ্যন দিছে খালি গেটৰ সন্মুখত ফটো উঠিবৰ কাৰণে, কিন্তু ভিতৰত সোমাবলৈ নিদিয়ে। তো এয়াই আৰু তাৰপিছতে আমি এঠাইলৈ সোমাই আহিলোঁ আৰু চাওক ফ্লেগখন, তাৰ মাজত এনেকুৱা অৰেঞ্জ আৰু গ্ৰীণ কালাৰৰ কিবা ষ্ট্ৰিপ দিয়া আছে। আৰু এই ঠাইখনলৈ আমি সোমাই আছোঁ আৰু ফুলবিলাক চাওক কিমান ধুনীয়া পৰিৱেশ একদম। গেটখনৰ আমি এতিয়া প্ৰৱেশ কৰিবলৈ ওলাইছোঁ। গেটখনত আমি প্ৰৱেশ কৰিলোঁ আৰু সোমাই চালোঁ যে এনেকুৱা 3টামান এনেকুৱা ধুনীয়া একদম কিবা ঘৰ টাইপৰ। তো ইয়াৰ মানে পৰিৱেশটো চাওক গাইছ কিমান ধুনীয়া। আৰু ইয়াৰ পৰিপাটিবোৰ চালে মানে মনটো সাত পৰি যায়। ইয়াৰ মানে ইমান ডিচিপ্লিনভাৱে বস্তুবিলাক পৰিষ্কাৰভাৱে পৰিচ্ছন্নতাৰভাৱে ৰাখে। তো সেইকাৰণে আমাক এই জেগাখনলৈ আহিলে মানে মনটো অলপ ভাল লাগে। তো আপোনালোকেও আহিব এই ঠাইলৈ, ফুৰিবলৈ আহিলে আপোনালোকক ভাল লাগিব। আৰু বলক এতিয়া আপোনালোকক মই ভিতৰলৈ লৈ যাওঁ। আৰু এয়া দুয়ো কাষে চাবলৈ পাৰিছে পাত বাহাৰবিলাক কিমান ধুনীয়া লাইন কৰি কাটি থৈ দিছে। কি ধুনীয়া পৰিৱেশ চাবলৈ পাৰিছে আপোনালোকে, বহুত ধুনীয়া দেখা গৈ আছে। আৰু ইয়াৰ ঘৰৰ ৱালবিলাক চাওক, বেৰবিলাক চাওক, টাইলছেৰে সৰু টাইলছেৰে এনেকুৱা ডিজাইন কৰি লগাই থৈ দিছে। আৰু খিৰিকীবিলাক চাওক পেইণ্ট কৰা, মানে এনেকুৱা টাইপৰে পেইণ্ট হয় সেইবিলাক মানে ভূটানৰ ঘৰবিলাক বা মন্দিৰবিলাক সেনেকুৱাই আৰু এয়া আমাৰ এজন ছাৰে তেওঁ ভিডিঅ' কৰি আছে। আৰু চাওক আমি ইয়াত ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ দুৱাৰখন চাওক কিমান ধুনীয়া, দুয়ো কাষে একদম বহুত ধুনীয়া লাগিছে নহয় নে গাইছ চাওক। আৰু এয়া মানে এইটো জেগাখনৰ নাম মানে মই আপোনালোকক কৈ দি আছোঁ, এইটো কিবা ৰাবদি ড্ৰাটচাং নে কিবা। তো মানে গোটেইখন এনেকুৱাই হ'ব লাগে, ভালকৈ মই নাজানো ইমান এটা। আৰু এয়া আমাৰ মেডামবোৰে আহি আছে প'জ দিবৰ কাৰণে। আৰু এইটো আমাৰ গাইড হয়, তো মানে আমি গাইডজনক লৈ আহিছোঁ যিহেতু আমি গম নাপাওঁ না। তো সেইকাৰণে গাইডজন আমাক কৈ দি আছে যে কোনটো কি জেগাখনৰ নামবিলাক আমাক কৈ দি আছে। আৰু আপোনালোকে চাব পাৰিছে এয়া আমাৰ ষ্টুডেণ্টবোৰ। এই চাইনবোৰ্ডখনত আপোনালোকে চাব পাৰিছে ৰাবদি ড্ৰাটচাং লিখা আছে, চামৰূপ জংঘাৰ। আৰু এয়া আমাৰ এতিয়া মেডামবোৰে এনেকুৱা কৰি আহি আছে আৰু মোক কৈছে যে কেমেৰা কৰ বুলি, অলপমান ভিডিঅ' কৰচোন। তো মই কৰি আছোঁ ভিডিঅ'। আৰু আমাৰ এই ৰাইট ছাইডৰ আৰু এজন মেমজনীও তেওঁলোকক মানে ভিডিঅ' কৰি আছে। তো একদম ভিডিঅ'গ্ৰাফী একদম পূৰা কৰি আছোঁ আমি। তাৰপিছত আৰু এখন ঠাইত আহিলোঁ, ঠাইখনৰ নাম নাজানো, কিন্তু আপোনালোকক আকৌ দেখুৱাম এই ঠাইখন নেক্সট ভিডিঅ'ৰ পৰা। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।